হেল্ল' এভৰিৱান, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি বাই ভনী দুজনীয়ে লগ হৈ ভাবিছোঁ অকণমান চানা মাছ পাতত দিম বুলি। তো ওলালোঁ এতিয়া দুয়োটাইয়ে কলপাত কাটিবলৈ। এইয়া কলপাতত ওলমি আছে আৰু কলপাতটো কাটিবলৈ গৈ তাই পৰি ড্ৰেছ সম্পূৰ্ণ চেঞ্জ কৰিব লগা হ'ল। আৰু এইয়া কলপাত অনা নহ'ল। এতিয়া আমি দি আছোঁ হালধি পাতত। হালধি পাত দুটা প্ৰথমতে আমি গৰম কৰি লৈছোঁ, মানে সেকি লৈছোঁ, নহ'লে ইয়াত বান্ধিবলৈ সুবিধা হয়। আৰু এইয়া মাছখিনি ইয়াত দি দিছোঁ। মাছখিনিৰ লগত দিছোঁ আমি তেল, নিমখ, হালধি, আদা, নহৰু আৰু ভোট জলকীয়া অকণমান, পিঁয়াজ, মচুন্দাৰি, বুন ধনিয়া আৰু বৰমানমণি, নৰসিংহ, তেনেকৈ আৰু ধনিয়া চনিয়া কাৰণে দিব পাৰে আপোনালোকে যদি দিয়ে। তাৰপাছত এয়া এনেকৈ বান্ধি ল'ম। এটা পাতত বান্ধিলে ভাল নহয়, সেইকাৰণে দুটা তিনিটামান পাতত বান্ধি ল'লে ভাল হয় মানে। আৰু আমাৰ এইবিলাকত পাকৈত এই ভণ্টিজনী কংকনা, তাইৰো এটা ফেচবুক পেজ আছে, প্লিজ তাইকো ফ'ল' কৰিবচোন আপোনালোকে। তাই অহা দেখি একেবাৰে ধুনীয়াকৈ চানা মাছ লৈ আহিছে, আজি পাতত দিয়া খাইয়ে দিব বোলে। আৰু চাওক এনেকৈ ধুনীয়াকৈ তাই বান্ধি লৈছে। এতিয়া এইবিলাক বস্তু জুইত পুৰিলে বেছি ভাল, কিন্তু আমি আজি গেছতে পুৰিব লাগিব, তো অলপমান সময় লাগিব। আৰু এয়া এনেকৈ গেছত পুৰি লৈছোঁ ধুনীয়াকৈ। লৰাই থাকিব, নহ'লে ভালকৈ পুৰা নাযাব। এয়া চাওক হৈ গ'ল, পাতটো ধুনীয়াকৈ পুৰি গৈছে। কিমান মজা যে গোন্ধ ওলাইছে। এইফালে গুণে হাহা হাহা মাৰি আছে। এয়া চাওক, গন্ধটোতে খাওঁ খাওঁ লাগিছে। এয়া ইয়াৰ পৰা উলিয়াই লৈছে। এতিয়া ইয়াত অলপমান সানি দিব, ভোট জলকীয়াৰ আচাৰ সানি ল'ম, মানে আচাৰ নহয় তেল সানি ল'ম। লগতে অকণমান নিমখ আৰু অকণমান কেঁচা পিঁয়াজ সানি দিব, তেতিয়া খাবলৈ আৰু মানে বেছি ভাল হয়। এয়া আৰু অকণমান কি কয়, খাৰ অলপ সানি ল'ব লাগে। এয়া অলপমান খাৰ সানি ল'লে তাই। আৰু ধনিয়া পাত থাকিলে ওপৰত মানে এনেকৈ সানি ল'ব পাৰি, কিন্তু আজি নাই, গতিকে যদি আপোনালোকৰ আছে আপোনালোকে সানি ল'ব। এয়া আৰু এতিয়া খাই বৈ এইয়া মা আৰু ভণ্টি বহিছে তাত, আৰু এয়া আমাৰ পাঠক ঘূৰি আছে। আজিলৈ এইখিনিয়ে, আকৌ পাছত লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।